নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ জব নিউজ আছাম ইউটিউব চেনেললৈ। অসম শিক্ষক নিযুক্তিৰ যি ৯,৬35টা পদ আছিলে, সেই পদসমূহ 15 জুনৰ ভিতৰতে নিযুক্তি প্ৰদান কৰা হ'ব। সেই কথা আজি উল্লেখ কৰিছে এখন বাতৰি কাকতত। দৈনিক জনমভূমি বুলি এই বাতৰি কাকতখনত উল্লেখ কৰিছে যে ৯,৬35টা পদ নিযুক্তি প্ৰদান কৰা হ'ব জুন মাহৰ ভিতৰতে। দেৰি নকৰি আপোনালোকক সেই বাতৰি কাকতখন মই এতিয়া দেখুৱাই দিছোঁ আৰু লগতে পঢ়ি দিছোঁ। লকডাউনৰ মাজতে শিক্ষা বিভাগৰ প্ৰস্তুতি, জুন মাহৰ ভিতৰত ৯,৬35টা শিক্ষক পদত নিযুক্তি। বিত্তীয় সংকটৰ মাজতো বৃহৎ সংখ্যক পদত নিযুক্তি দিবলৈ আগবাঢ়িছে ৰাজ্য চৰকাৰ। জুন মাহৰ ভিতৰত ৯,৬35টা শিক্ষক পদত ৰাজ্য চৰকাৰে নিযুক্তি দিব। লকডাউনৰ মাজতেই নিম্ন আৰু প্ৰাথমিক বিদ্যালয় খালী হৈ থকা এই বৃহৎ সংখ্যক শিক্ষক পদ পূৰণ কৰিবলৈ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ বিভাগীয় প্ৰক্ৰিয়া তৎপৰতাৰে আগবঢ়াই নিছে। কৰোনা দুৰ্যোগ প্ৰতিহতৰ বাবে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্বাস্থ্য বিভাগক সন্মুখৰ পৰা নেতৃত্ব দিয়াৰ সমান্তৰালভাৱে শিক্ষামন্ত্ৰী হিচাপেও গুৰু দায়িত্ব পালন কৰি 15 জুনৰ ভিতৰত শিক্ষক নিযুক্তিৰ নিৰ্দেশ দিছে। উক্ত ৯,৬35টা শিক্ষকৰ বাবে ৰাজ্যৰ ৭০,০০০ টেট উত্তীৰ্ণ প্ৰাৰ্থীয়ে আবেদন কৰিছে। এইসকলৰ মাজত ইতিমধ্যে কৰ্মৰত ষ্টেট পুল আৰু ঠিকাভিত্তিক শিক্ষকো আছে। শিক্ষা বিভাগৰ সূত্ৰৰ পৰা জানিব পৰা মতে, ৰাজ্যৰ ২১খন জিলাৰ নিম্ন আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ উল্লেখিত পদসমূহৰ পূৰণৰ বাবে আবেদনকাৰী প্ৰাৰ্থীসকলৰ মাজৰ পৰা প্ৰভিজনেল তালিকা প্ৰস্তুত কৰা হৈছে। উল্লেখযোগ্য যে বিগত বৰ্ষৰ শেষৰ ফালে ৰাজ্য চৰকাৰে দ্বিতীয়বাৰৰ বাবে টেট অনুষ্ঠিত কৰিছিল। ইতিপূৰ্বে টেট উত্তীৰ্ণ আৰু নিযুক্তি নোপোৱা ৩০,০০০ প্ৰাৰ্থী আছিল। প্ৰাথমিক শিক্ষা বিভাগে যোৱা ১১ ফেব্ৰুৱাৰীত নিম্ন আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ উক্ত খালী পদসমূহ পূৰণৰ বাবে প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছিল। টেট চি-টেট উত্তীৰ্ণ ৭০,০০০ প্ৰাৰ্থীয়ে আবেদন জনোৱাৰ পাছত ইতিমধ্যে প্ৰাথমিক তথ্যপাতি ভেৰিফিকেশ্যন সম্পূৰ্ণ কৰিছে শিক্ষা বিভাগে। প্ৰণিধানযোগ্য যে বিত্ত, স্বাস্থ্য তথা শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে ঘোষণা কৰিছে যে চলিত বৰ্ষৰ ৰাজ্য চৰকাৰে ৫০,০০০ নিযুক্তি দিব। সাম্প্ৰতিক দুৰ্যোগপূৰ্ণ পৰিস্থিতি কিংবা বিত্তীয় সংকটৰ সত্ত্বেও ৰাজ্য চৰকাৰে বৃহৎ সংখ্যক পদত নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ কৰাটো ইতিবাচক খবৰ হিচাপে বিবেচিত হৈছে। বন্ধুসকল, ভাল খবৰটো আছিলে এইটোৱে যে জুন মাহৰ ভিতৰতে টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলক চাকৰি প্ৰদান কৰা হ'ব বা নিযুক্তি দিয়া হ'ব। আজিলৈ ভিডিঅ'টো ইমানেই। ধন্যবাদ।